নমস্কাৰ আপোনালোক সকলোকে মই মোৰ ইউটিউব চেনেল এডুকেশ্যন এণ্ড এণ্টাৰটেইনমেণ্টলৈ স্বাগতম জনাইছোঁ। চাওঁতে এপ্ৰিল মাহ আৰম্ভ হ'ল। কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশ অনুসাৰে NPSৰ অধীনস্থ কৰ্মচাৰীসকল NPSত থাকিব নে EPSলৈ যাব তাৰ সিদ্ধান্ত অহা 30 জুনৰ ভিতৰত গ্ৰহণ কৰিব লাগিব। অৱশ্যে অসমৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে এই সম্পৰ্কত এতিয়ালৈ কোনো নটিফিকেশ্যন জাৰি কৰা নাই যদিও শীঘ্ৰে কৰাৰ সম্ভাৱনা আছে। এই ক্ষেত্ৰত কৰ্মচাৰীসকলে কি সিদ্ধান্ত গ্ৰহণ কৰিলে ভাল হ'ব তাক লৈ হয়তো বহু কৰ্মচাৰীৰ মনত দোধোৰ মোধোৰ ভাৱৰ সৃষ্টি হৈ আছে। বিশেষকৈ 2013 বা 2021 চনত প্ৰাদেশিকৰণ হোৱা শিক্ষানুষ্ঠানসমূহৰ শিক্ষক কৰ্মচাৰীসকল নিশ্চিতভাৱে বাৰুকৈয়ে সমস্যাত পৰিছে। এই সম্পৰ্কত কিছু কথা আলোচনা কৰাৰ বাবে এই ভিডিঅ'টো প্ৰস্তুত কৰাৰ চেষ্টা কৰা হৈছে। ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰিব আৰু আপুনি যদি মোৰ এই চেনেলটোলৈ নতুনকৈ আহিছে তেনেহ'লে এনেধৰণৰ ইনফৰমেশ্যন পাই থাকিবলৈ অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। EPSৰ নিয়ম মতে এজন কৰ্মচাৰীয়ে একেৰাহে 25 বছৰ কাল চাকৰি কৰিলে তেওঁ শেষৰ 12 মাহৰ গড় দৰমহাৰ আধা পেঞ্চন হিচাপে লাভ কৰিব। আনহাতে নিম্নতম 10 বছৰ কাল চাকৰি সম্পূৰ্ণ কৰিলে তেওঁ 10,000 টকা লগতে সেই সময়ৰ প্ৰচলিত দিয়াৰ লাভ কৰিব। তাৰ বাহিৰে 10 বছৰৰ পৰা 25 বছৰৰ মাজৰ সময়খিনিৰ বাবে সমানুপাতিক হাৰত পেঞ্চন লাভ কৰিব। তাৰ লগতে অৱসৰৰ পাছত কৰ্মচাৰীসকলক এটা লামচাম এমাউণ্ট দিয়াৰ লগতে ইচ্ছা কৰিলে কৰ্মচাৰীসকলে তেওঁলোকৰ কৰ্পাছৰ পৰা 60% ধন উলিয়াই ল'বও পাৰিব। অৱশ্যে এই ক্ষেত্ৰত এই ব্যৱস্থাই তেওঁৰ প্ৰাপ্য পেঞ্চনৰ ওপৰত প্ৰভাৱ পেলাব। NPS ব্যৱস্থাক বজাৰ নিৰ্ভৰশীল এক অনিশ্চিত পেঞ্চন ব্যৱস্থা বুলি তাক বাতিল কৰাৰ বাবে কৰ্মচাৰীসকলে সুদীৰ্ঘ দিন ধৰি আন্দোলন চলাই অহাৰ পাছত শেহতীয়াভাৱে কেন্দ্ৰীয় চৰকাৰে ইউনিফাইড পেঞ্চন স্কিম ব্যৱস্থা প্ৰৱৰ্তন কৰি কৰ্মচাৰীসকলক নিশ্চিত পেঞ্চন প্ৰদানৰ ব্যৱস্থা কৰিলে যদিও ইয়াৰ কেতবোৰ কঠোৰ চৰ্তৰ লগতে ই কাহানিও OPSৰ লেখীয়া হ'ব নোৱাৰি বুলি এই ব্যৱস্থাকো কৰ্মচাৰীসকলে পঞ্চাতে নাকচ কৰিলে। পিছৰ পৰ্যায়ত এই EPS ব্যৱস্থাত কিছু সাল সলনি ঘটাই ফাইনেল নটিফিকেশ্যন প্ৰকাশ কৰা হ'ল যদিও কৰ্মচাৰীসকলৰ মনৰ অসন্তুষ্টি ইয়ে দূৰ কৰিব নোৱাৰিলে। বিশেষকৈ অসমৰ ক্ষেত্ৰত 2013 বা 2021 চনত প্ৰাদেশিকৰণ হোৱা শিক্ষানুষ্ঠানসমূহৰ শিক্ষক কৰ্মচাৰীসকল এই ক্ষেত্ৰত বাৰুকৈ দুশ্চিন্তাত ভুগিছে। যদিও ইউনিফাইড পেঞ্চন স্কিম ব্যৱস্থাৰ জৰিয়তে চৰকাৰে কৰ্মচাৰীসকলক নিশ্চিত পেঞ্চন প্ৰদানৰ আশ্বাস দিব ওলাইছে, কিন্তু 2013 বা 2021 চনত প্ৰাদেশিকৃত কৰ্মচাৰীসকলৰ চাকৰিৰ কাল প্ৰাদেশিকৰণ হোৱা দিনৰ পৰা গণনা কৰাৰ ফলত এই ব্যৱস্থাটো বহু কৰ্মচাৰী নিশ্চিত পেঞ্চন লাভৰ পৰা বঞ্চিত হোৱাৰ লগতে বহুতো কৰ্মচাৰীয়ে নামমাত্ৰ পেঞ্চনতে সন্তুষ্ট থাকিব লগা হ'ব। ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশ মৰ্মে অসম চৰকাৰেও 2005 চনৰ পাছত নিযুক্তি লাভ কৰা অথচ 2005 চনৰ আগতে নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ হোৱা কৰ্মচাৰীসকলক OPS ব্যৱস্থাৰ আওতালৈ অনাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে যদিও এই প্ৰক্ৰিয়াত 2013 বা 2021 চনত প্ৰাদেশিকৰণ হোৱা কৰ্মচাৰীসকল সোমাই পৰিবনে নাই সেয়াও নিশ্চিত হোৱা নাই। অৱশ্যে 2005 চনৰ আগতে নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ হোৱা কৰ্মচাৰীসকলক OPSলৈ অনাৰ ক্ষেত্ৰত চৰকাৰে কৰ্মচাৰীসকলৰ প্ৰয়োজনীয় তথ্য বিচাৰি প্ৰকাশ কৰা চিঠিখন মতে 2013 আৰু 2021 চনত প্ৰাদেশিকৰণ হোৱা কৰ্মচাৰীসকলো এই ব্যৱস্থাৰ আওতাত সোমাই পৰিব লাগে। 2005 চনৰ আগতে নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ হোৱা কৰ্মচাৰীসকলৰ তথ্য বিচাৰি ইছ্যু কৰা চিঠিখনত
প্ৰয়োজনীয় তথ্যৰ বাবে যিখন ফৰ্মেট দিয়া হৈছে সেই তথ্যসমূহ 2013 আৰু 2021 চনত প্ৰাদেশিকৰণ হোৱা কৰ্মচাৰীসকলৰো আছে। উদাহৰণ হিচাপে ফৰ্মেটখনত বিচৰা হৈছে ডেট অফ ফ্লটিং এডভাৰ্টাইজমেণ্ট, এপইণ্টমেণ্ট লেটাৰ নং, ডেট অফ ৰিক্ৰুইটমেণ্ট, ডেট অফ এপইণ্টমেণ্ট এট জইনিং, ডেট অফ ৰিটায়াৰমেণ্ট, ডিফাৰেন্স বিটুইন ডেট অফ ৰিক্ৰুইটমেণ্ট এণ্ড ডেট অফ এপইণ্টমেণ্ট, ফাইনেন্স ডিপাৰ্টমেণ্ট কনকাৰেন্স নাম্বাৰ ফৰ ৰেগুলাৰেশ্যন অফ ছাৰ্ভিচ, প্ৰাণ প্ৰেজেণ্ট বেচিক পে আদি। এই সকলোবোৰ তথ্যটো 2013 বা 2021 চনত প্ৰাদেশিকৰণ হোৱা কৰ্মচাৰীসকলৰ ক্ষেত্ৰতো আছে। ফ্লটিং এডভাৰ্টাইজমেণ্ট বুলি কওঁতে কি বুজোৱা হৈছে তাক স্পষ্টভাৱে উল্লেখ কৰা হোৱা নাই যদিও 2013 বা 2021 চনত প্ৰাদেশিকৰণ হোৱা কৰ্মচাৰীসকলকো 2005 চনৰ আগতে ভেঞ্চাৰ বিদ্যালয়সমূহত নিযুক্তি দিওঁতে চৰকাৰীভাৱে অনুমোদিত পৰিচালনা সমিতিসমূহে প্ৰয়োজনীয় নীতি নিয়মৰ মাজেৰে এডভাৰ্টাইজমেণ্ট দিহে কৰ্মচাৰীসকলক নিয়োগ কৰিছিল। তাৰোপৰি 2005 চনত বহু আগৰে পৰা বহু শিক্ষানুষ্ঠানে চৰকাৰৰ পৰা কনকাৰেন্স লাভ কৰাৰ লগতে এডহক গ্ৰেণ্ট বা ফাইনেন্সিয়েল এছিষ্টেণ্টো লাভ কৰি আহিছিল। এই সমগ্ৰ বিষয়বোৰ ভালদৰে ফহিয়াই চালে এই কৰ্মচাৰীসকলক পুৰণি পেঞ্চন ব্যৱস্থাৰ আওতালৈ আহিব লাগে। কিন্তু যোৱা 28 মাৰ্চত প্ৰকাশ পোৱা এই চিঠিখনে এই কৰ্মচাৰীসকলক সাঙুৰি লয় নে নলয় সেয়া মুখ্য কথা হ'ব। যদি সাঙুৰি নলয় তেন্তে এনে কৰ্মচাৰীসকলৰ ক্ষেত্ৰত অন্যায় কৰা নহ'বনে? কৰ্মচাৰী সংগঠনসমূহে এই ক্ষেত্ৰত কেনে ব্যৱস্থা গ্ৰহণ কৰে সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব। ধন্যবাদ।